নিমাতী ঘাটৰ পৰা মাজুলী লৈ যাত্ৰা। আমি এতিয়া নিমাতী ঘাটৰ পৰা মাজুলীলৈ গৈ আছোঁ। এতিয়া আমি বৰ্তমান ফেৰীত আছোঁ। ফেৰীত এইবিলাক গাড়ী আছে, লগতে আমাৰ কাৰখানাই সেইটো চাইডে আছে। তাৰপিছত এইটো অশোক আৰু মই মুকিবুৰ আৰু মইতো জানে মই কল্যাণ। এতিয়া আপোনালোকক আমি মাজুলী দেখাম। এয়া কমলাবাৰী ঘাট, এই ফেৰী এইবিলাক কমলাবাৰী ঘাট। এতিয়া আমি গাড়ী নামাওঁ, কেনেকৈ নামায় সেইবিলাক দেখাম। এতিয়া কমলাবাৰী ঘাট পিছফালে আছে আমাৰ, ওচৰ পালোহি। আৰু অলপ পিছত বাই বাই, অলপ পাছত লগ পাই আছোঁ। কমলাবাৰী ঘাটত কেনেকৈ গাড়ী নামাম, আমি এইবিলাক গাড়ীবিলাক কেনেকৈ নামায় সেইবিলাক দেখাই আছোঁ। সেই দোস্ত, আমি এতিয়া কমলাবাৰী ঘাট পালোহি। এতিয়া আমি আপোনালোকক গাড়ী কেনেকৈ নামায় সেইটো দেখাম বুলি কৈছিলোঁ। সেইটো চাই ল'ব হা। এইবাৰ গাড়ী নামাওঁ, কেনেকৈ নামায় দেখে। আমি এতিয়া কমলাবাৰী সত্ৰ যাই আছোঁ। লগতে আমি আপোনালোকক কমলাবাৰী সত্ৰ দেখাম। মাজুলী এয়া মাজুলী। ক'ব নেকি আপুনি কেনেকুৱা লাগিছে মাজুলী আহি? আৰু লগতে আমি শিৱসাগৰ টাৰ্গেট লৈ আহিছিলোঁ, কিন্তু আজি শিৱসাগৰ বন্ধ। তাৰ কাৰণে আমি মাজুলী আহিব লগা হ'ল। অৰূপ, কিবা ক'বা? খুবেই ভাল লাগিছে, কাৰণটো হ'ল আমি প্লেনিংবোৰ হঠাৎ চেঞ্জ হৈ যাইছে। এই টুইষ্ট আহি আছে আমাৰ। অশোক, কিবা ক'বা? বহুত ভাল লাগিছে, মজা একদম জাগাছ মজা। সেই দোস্ত, আমি এতিয়া বৰ্তমান চামগুৰি সত্ৰ আহি পালোঁ। এয়া আপোনালোকক চামগুৰি সত্ৰ দেখাম। আমাৰ লগতে আপোনালোকেও উপভোগ কৰক চামগুৰি সত্ৰ। কেনেকুৱা লাগে কৈ দিব। মাজুলীত চামগুৰি সত্ৰ চাবলৈ আহিছোঁ। আপোনালোকে চাব, ইয়াতে মুখা বনাই আছে হা। চামগুৰি সত্ৰ তাৰ পৰা আহিল এটা অসুৰ চৰিত্ৰ, যিটো মানুহৰ মুখে সম্ভৱ নহয়। অসুৰ আৰু মানুহৰ মাজত পাৰ্থক্যই, গতিকে এই অসুৰ চৰিত্ৰটো মুখত পিন্ধি অভিনয় কৰে। এই যিটো সংযোগ সেইখিনি পিছৰ, আৰু জন্তুটো মানুহৰ মুখে জন্তু হ'ব নোৱাৰে। তেতিয়াই এইটো এটা অসুৰ চৰিত্ৰই ঘোঁৰাৰ ৰূপী এইটো। সত্ৰত আহিছোঁ। এতিয়া আপোনালোকে আউনীহাটী সত্ৰ দেখা পাব, উপভোগ কৰক। আউনীহাটী সত্ৰ কেনেকুৱা হয়, কি আছে আপোনালোকে চাই থাকিব। আমাৰ সত্ৰ চোৱা শেষ, আৰু যিহেতুকে আপোনাৰ 3:30 4টাৰ পৰা ফেৰী বন্ধ বা জাহাজ বন্ধ, তাৰ কাৰণে আমি সোনকালে ওলাব লগা হ'ল। আৰু এতিয়া গধূলি আমি শিৱসাগৰলৈ যাম। অহাকালি শিৱসাগৰ চাম, আপোনালোকেও চাব।